নমস্কাৰ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে মই ছায়া এডুকেশ্যন চেনেলটোলৈ স্বাগতম জনাইছোঁ। লগতে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি মই লৈ আহিছোঁ ৬৫ নম্বৰ কবিতাটোৰ পাৰ্ট 2। ইয়াৰ আমি ৭ নম্বৰ প্ৰশ্নলৈকে আহিছোঁ। ইয়াত দিয়া আছে তোমালোকৰ সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কবিয়ে ভক্তবৃন্দক কিয় আহ্বান জনাইছে লিখা। ইয়াত তোমালোকৰ ৪ বা ৩ নম্বৰকৈ আহিব। এবাৰ উত্তৰ লিখিবা। প্ৰশস্তি কবিতাটোত কবিয়ে মূৰ্ত ৰূপৰ মাজেৰে বিমূৰ্ত ৰূপৰ আৰাধনা কৰিছে। মানৱ জীৱন অস্থায়ী, নিৰ্দিষ্ট সময়ৰ বাবেহে মানুহ পৃথিৱীত থাকে। এই সময়ছোৱাত জাগতিক সৌন্দৰ্যও চিৰসুন্দৰকে থিয়াই আছে। সকলোৰে মূলতে সৃষ্টিকৰ্তাহে, তেওঁৰ অবিহনে সুন্দৰৰ ৰূপ প্ৰাপ্তিও অসম্ভৱ। মানৱ জীৱন চিৰমুক্তিৰ পথৰ যাত্ৰী। দুদিনীয়া মায়ামোহত বন্দী হৈ সেই কথা পাহৰা উচিত নহয়। মুক্তিপ্ৰাপ্তিহে মানৱৰ ধ্যান। সেয়ে এই কথা নাপাহৰি এলাহ অৱসাদ আঁতৰাই প্ৰকৃতিৰ সৌন্দৰ্যৰ উপভোগৰ মাজতে চিৰ সুন্দৰৰ আৰাধনা কৰাহে উচিত বুলি কবিয়ে ভাবে। মানুহক অমৃতৰ পুত্ৰ সম্বোধনেৰে কবিয়ে সেয়ে চিৰসুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ আহ্বান জনাইছে। এইবাৰ আহিছোঁ তোমালোকৰ ৮ নম্বৰ প্ৰশ্নৰ উত্তৰলৈকে। তাত দিয়া আছে ব্যাখ্যা কৰা। ইয়াত তোমালোকৰ যদিও ব্যাখ্যা কৰা দিয়া আছে, তথাপিও তোমালোকে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিব লাগিব। গতিকে আমি প্ৰশ্নৰ মাজলৈ আহোঁ। ক নম্বৰ, উঠে তৰু শিৰে শিৰে বন বিহংগৰ চন্দৰ সুমধুৰ টান, জল স্থল অন্তৰিক্ষ সকলোতেই যেন দেৱতাৰ মহা অভিযান। উত্তৰলৈ আহিছোঁ। তোমালোকে লিখিবা সংগতি। উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ৰঘুনাথ চৌধাৰীৰ প্ৰশস্তি নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে। এইবাৰ আহিছোঁ প্ৰসংগলৈকে। প্ৰকৃতিৰ বিভিন্ন উপাদানৰ মাজত দেৱত্ব বা চিৰসুন্দৰৰ সন্ধান চলা কথা স্পষ্ট কৰিবলৈ কবিয়ে উক্ত কবিতাফাঁকিৰ অৱতাৰণা কৰিছে। ব্যাখ্যা। সূৰ্যোদয়ৰ লগে লগে প্ৰকৃতি জগত আলোকিত হৈ উঠিছে। পৃথিৱীয়ে যেন ন ৰূপত পাইছে। গছৰ ডালত বহি বনৰ চৰায়ে সুললিত কণ্ঠেৰে গীত জুৰিছে। এনে ক্ষণত চৌদিশ যেন কবিয়ে এক অন্য সুৰহে শুনিবলৈ পাইছে। কবিৰ এনে লাগিছে যেন মাটিয়ে পানীয়ে আকাশে বতাহে ধ্বনিত হৈছে চিৰ সুন্দৰৰ আবাহনী গীত। জগতৰ প্ৰতিটো উপাদানে সুন্দৰৰ আৰাধনাৰ মাজেৰে দেৱত্বৰ সন্ধান কৰিছে। ৰাতিৰ আন্ধাৰ ভেদ কৰি নামি অহা আলোকে সৃষ্টি কৰিছে এনে পৰিৱেশ, য'ত মুক্তি পথৰ যাত্ৰী মানুহে বিচাৰি পাব পাৰে চিৰ সুন্দৰৰ সম্ভেদ। কবিতাফাঁকিত স্পষ্ট হৈছে যে কবিয়ে অন্তত সেই সম্ভেদ গভীৰৰ পৰা পাইছে। এইবাৰ আহিছোঁ খ নম্বৰলৈকে। ইয়াতো একেই তোমালোকৰ। কবি কৰি দীৰ্ণ জৰাজীৰ্ণ পুঞ্জীভূত ক্লেদ, সেই হ'ল মহাকালৰাত্ৰি, উঠা সেই ঋতিক ধ্যানী অমৃতৰ পুত্ৰ, উঠা য'ত মুক্তি পথযাত্ৰী। উত্তৰ লিখিবা সংগতি। উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ৰঘুনাথ চৌধাৰীৰ প্ৰশস্তি নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। প্ৰসংগ লিখিবা। ৰাতিপুৱাৰ প্ৰকৃতিৰ সুন্দৰ পৰিৱেশত শুই নাথাকি কামে কামে নিয়োজিত হ'বলৈ অমৃতৰ পুত্ৰ মানুহক কবিয়ে আহ্বান জনোৱাৰ কথা কবিতাফাঁকিৰ জৰিয়তে উল্লেখ কৰিছে। এইবাৰ আহিছোঁ ব্যাখ্যালৈকে। নিশাৰ অৱসান ঘটাই এন্ধাৰ বিনাশী বেলিৰ পোহৰে পূব দিশত হেঙুলি আভাৰে ভুমুকি মৰাৰ লগে লগে গোটেই প্ৰকৃতি জগতখন ন ৰূপেৰে আলোকিত হৈ উঠে। কবিৰ দৃষ্টিত এই পৃথিৱীখনেই যেতিয়া আনন্দ সন্ধানী আলোক সন্ধানী, তেনেক্ষেত্ৰত অমৃতৰ সন্তান মানুহে জীৱশ্ৰেষ্ঠ হৈও কিয় পোহৰৰ সন্ধান কৰা নাই? কবিয়ে প্ৰকৃতিৰ সন্মোহিনী সুধাৰ মাজত জগত স্ৰষ্টা পৰম পিতাৰ অস্তিত্ব দেখিবলৈ পাইছে। সেয়েহে কবিয়ে ঋতিক ধ্যানী অমৃতৰ পুত্ৰ মানুহক এলাহ ত্যাগ কৰি সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ আহ্বান জনাইছে। এইবাৰ আহিছোঁ গ নম্বৰলৈকে। মোহন কৃষক বেণু অনাহত ছন্দে গাই মহামহিমৰ গান, মোহ তন্দ্ৰালহ তেজি উঠা ভক্তবৃন্দ সুন্দৰৰ কৰা ৰূপ ধ্যান। উত্তৰ সংগতি লিখিবা। উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ৰঘুনাথ চৌধাৰীদেৱৰ ৰচিত
প্ৰশস্তি নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। প্ৰসংগ: পৰম পিতাৰ ৰূপ ধ্যান কৰিবলৈ অমৃতৰ পুত্ৰ মানুহক সকলো এলাহ অৱসাদ মায়ামোহ ত্যাগ কৰাৰ কথা ক'বলৈ যোৱাৰ প্ৰসংগতে উক্ত কবিতাফাঁকিৰ অৱতাৰণা কৰিছে। এইবাৰ আহিছোঁ ব্যাখ্যালৈকে। মানৱ জীৱন ক্ষণস্থায়ী। খন্তেক সময়ৰ বাবেহে মানুহ পৃথিৱীত থাকে। এই সময়খিনি জাগতিক সৌন্দৰ্যৰ মায়ামোহত মানুহে এনেদৰে আবদ্ধ হৈ থাকে যে জীৱনৰ খন্তেকীয়া সময়ৰ কথা পাহৰি থাকে। জাগতিক সৌন্দৰ্যই চিৰসুন্দৰকেই ধিয়াই আছে। সকলোৰে মূল সৃষ্টিকৰ্তা। সৃষ্টিকৰ্তাৰ অবিহনে সুন্দৰৰ ৰূপ প্ৰাপ্তিও অসম্ভৱ। মানুহৰ জীৱন চিৰমুক্তিৰ পথৰ যাত্ৰী। দুদিনীয়া মায়ামোহত বন্দী হৈ সেই কথা পাহৰি যোৱা উচিত নহয়। মানৱৰ ধ্যান মুক্তিপ্ৰাপ্তিহে। কবিয়ে কবিতাটোৰ জৰিয়তে মূৰ্ত ৰূপৰ মাজেৰে বিমূৰ্ত ৰূপৰ আৰাধনা কৰিছে। মানুহে এলাহ অৱসাদ আঁতৰাই প্ৰকৃতিৰ সৌন্দৰ্যৰ উপভোগৰ মাজতে চিৰসুন্দৰৰ আৰাধনা কৰা উচিত। মানুহক অমৃতৰ পুত্ৰ সম্বোধনেৰে কবিয়ে চিৰসুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ আহ্বান জনাইছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি কোনোবা নতুনকৈ মোৰ চেনেলটোলৈ আহিছা তেনেহ'লে ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা, কমেণ্ট কৰিবা। আজিৰ ভিডিঅ'টি মই ইমানতে সমাপ্ত কৰিলোঁ। নমস্কাৰ।